খতম হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ ছ'চাইটি এটা এনজিঅ'ৰ যোগেদি এইটো যিটো ECC প্ৰজেক্টৰ ওপৰত আমি দীৰ্ঘদিনৰ পৰা কাম কৰি আহি আছোঁ তো এইটোৰ মানে মেইনলি ট্ৰেইনিং চেণ্টাৰৰ সোনকালে মানুহখিনি ট্ৰেইনিং কৰিবৰ কাৰণে আমি ইয়াতে এটা চেণ্টাৰ উদ্বোধনী কৰিছোঁ আৰু লগতে ট্ৰেইনিং জেনেৰেল অফিচটো উদ্বোধনী কৰিছোঁ আৰু এনেকুৱা অসমত আৰু 7টামান উদ্বোধনী কৰিম অহা দিনত সেইটো এম লৈ এইটো ফাৰ্ষ্ট হৈছে অসমত ফাৰ্ষ্ট এইটো আজি উদ্বোধনী কৰিম আৰু যেটো প্ৰপোজালৰ ওপৰত আমি কাম কৰি আছোঁ ECC আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন স্কিম এই স্কিমটো অলৰেডি গভৰ্ণমেণ্টে ইস্তেহাৰ গেজেট নটিফাইড কৰিছে 2013 চনত আৰু এইটো প্ৰাইম মিনিষ্টাৰে এনাউন্স কৰিছে 2015 চনত 22 জানুৱাৰী বেটি বচাও বেটি পঢ়াও আৰু বেটি বচাও বেটি পঢ়াও যোজনাৰ এটা অংগ এই প্ৰজেক্ট গতিকে আজি অহা দিনত আজি 10,000 মানুহ জড়িত হৈছে অহা দিনত 1 লক্ষ মানুহ এইটো প্ৰজেক্টত জড়িত হ'ব আৰু হৈ পেলাই এইটো ইমপ্লিমেণ্টেশ্যন হ'ব তো যেতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব সম্পূৰ্ণ টকাবিলাক ইউনিচেফৰ পৰা এইবিলাক টকা পইচা আৰু ইউনিচেফে এইবিলাকৰ ৱেজেছ দিয়া হ'ব চেলাৰী সেইটো ইউনিচেফৰ পৰা দিয়া ইমানখিনি আচ্ছা স্যার 2020 চনত প্ৰাইম মিনিষ্টাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টুইট কৰি জনাই দিছে আমাৰ তাত হাতত কাগজ আছে যে যিজন কোড গেট হ'ব ডেট ইজ হেল্পাৰ যোনখিনি হ'ব তেওঁলোকৰ মান্থলি ৱেজেছ ৰেটটো হ'ব 18,000 টকা আৰু টিচাৰ যোনখিনি হ'ব তেওঁলোকৰ ৱেজেছ ৰেটটো হ'ব 22,660 টকা আৰু ছুপাৰভাইজাৰ যোনখিনি থাকিব তেওঁলোকৰ ৰেটটো হ'ব 24,000 টকা অফিচ ষ্টাফত যোনখিনি থাকিব তেওঁলোকৰ হ'ব 24,000 টকা আৰু যোনখিনি অফিচাৰ লেভেলত থাকিব তেওঁলোকৰ ৱেজেছ ৰেটটো হ'ব 28,500 টকা আমি এইমতে বাজেট প্ৰিপেয়াৰ্ড কৰিছোঁ আমি এপ্ৰুভেল পোৱাৰ লগে লগে এই বাজেটটো ছাবমিট কৰিম যিটো বাজেটৰ লগত আমি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ আলোচনা অলৰেডি তেওঁলোকে আমাক ছাপোৰ্ট কৰিছে আমি এইটো ৰেটটোত বঢ়াই দিছোঁ ট্ৰেইনিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব অহা 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ কেৰণী চাৰিআলি মাইলো ৰোড আমাৰ ট্ৰেইনিং চেণ্টাৰটো আছে আমি এইদিনাখন প্ৰথম ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এইটো মাদাৰ টিচাৰ এপ্লিকেশ্যনৰ কাৰণে তেওঁলোকৰ এলিজিবিলিটি লাগিব মিনিমাম HS পাছ 10+2 আৰু হেল্পাৰৰ কাৰণে বিলো 10 হ'লেও হয় কিন্তু 10 হ'লে ভাল থ্যাংক ইউ এইটো প্ৰজেক্ট ECC প্ৰজেক্টৰ ওপৰত বেছিক কনচেপ্টটো দিয়া হয় 10 ডেজ কিন্তু পৰৱৰ্তীতে যেতিয়া তেওঁলোকে এপইণ্টমেণ্ট পাব ইন ছাৰ্ভিচত থাকি পেলাই তেওঁলোকে 6 মান্থ ডিপ্ল'মা কোৰ্চ কৰিব লাগে এইটো ডিষ্টেঞ্চ কোৰ্চতে হ'ব সেইটো অলৰেডি আমি চিষ্টেম কৰিছোঁ অলৰেডি ডিপ্ল'মা কলেজত এপ্লাই হৈ গৈছে এতিয়া প্ৰচেছ চলি আছে সোনকালে আমি ৰিজাল্টটো পাইছোঁ আচ্ছা অসমৰ কিমান জন হ'ব স্যাৰ এইটো অফিচটো অসমৰ কিমান জিলাৰ মানে হেৰি হ'ব 8টা জিলা আছে 35খন জিলায় 8খন জোন হ'ব 8খন জোনৰ মাজত বৰাক বুলি এটা জোন আসাম হিলছ এটা জোন চেণ্ট্ৰেল এটা জোন আপাৰ আসাম লোৱাৰ আসাম মিডিল আসাম তাৰপিছত কামৰূপ বড়োলেণ্ড ইত্যাদি নৰ্থ আসাম টোটেল 8খন জোন হয় এটা দেখা মতে যে যোনটো এয়াৰলি চাইল্ডহুড কেয়াৰ এডুকেশ্যন সেই স্কিমটো বৰ্তমান চলি হয় এতিয়া ICDS বা অংগনবাদী তেখেতসকলো স্কুলতে এমালগেমেট কৰি তেখেতসকলেও এই প্ৰচেষ্টা চলাই আছে যেন পাইছোঁ সেই ICDS আৰু অংগনবাদী বা আপোনালোকৰ ডিফাৰেঞ্চ কি আছে তো চাওক ছাৰ নিউ এডুকেশ্যন পলিচি 2020 এইটো অলৰেডি ছেপাৰেট কৰি দিছে যিটো অসম গভৰ্ণমেণ্টে কেবিনেট ডিচিশ্যন লৈছে 4 জানুৱাৰী 2023 চনত আৰু এই ডিচিশ্যন মতে এডুকেশ্যন এলিমেণ্টাৰী ডিপাৰ্টমেণ্টে নটিফাইড কৰিছে 16 ফেব্ৰুৱাৰী 2023 চনত যে অংকুৰ মুকুৰ বালবাটিকা ক্লাছ 1 ক্লাছ 2 এইটো স্কুলৰ অৰ্থাৎ স্কুল কেম্পাছৰ ভিতৰত অংগনবাদী কেন্দ্ৰটো থাকিব আৰু অংকুৰ মুকুৰটো হৈছে অংগনবাদী আৰু বালবাটিকা যিটো এজ হৈছে 5 to 6 ইয়াৰ্ছ এই বালবাটিকা কেন্দ্ৰটো হৈছে ECC কেন্দ্ৰ আৰু এই কেন্দ্ৰটো হ'ব স্কুল কেম্পাছৰ ভিতৰত আৰু ক্লাছ হ'ব আগত 10+2 চেঞ্জ যিটো নিউ এডুকেশ্যন পলিচি 2020 যিটো চেঞ্জিং আনিছে আগতে মাজত নাছিল 1986 পলিচিত নাছিল কিন্তু পঞ্চম শ্ৰেণী এতিয়া কিন্তু পঞ্চম শ্ৰেণী LP স্কুলত সোমাই গৈছে গতিকে 8 বছৰলৈকে ক্লাছ 2 তাৰপিছত ক্লাছ 3 ক্লাছ 4 ক্লাছ 5 তাৰপিছত ক্লাছ 6ৰ পৰা আৰম্ভ হ'ব ME স্কুল ঠিক এনেকা নতুন পেটাৰ্ণ আহিছে যেটা অহা 24ত অসম গভৰ্ণমেণ্টৰ
নিউ এডুকেশ্যন পলিচি 2020 এইটো ইমপ্লিমেণ্টেশ্যন হ'ব আমি ফাইনেল No, we have expect a lot from the ruling government because our Honorable Prime Minister Modi ji have done a splendid job for the poor and poorest people and the child who are underage people. So for the welfare of the people only, this thing can be implemented because from my side I have full of expectation that the government will totally this amend and this penalize all these things. Thank you. We can ask the principal Okay, secretary. sir.